সকলোকে নমস্কাৰ জনাই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন বিশেষ চাদৰ। আমাৰ মহিলাসকলৰ প্ৰায় এটা সমস্যা থাকে। ঘৰত বোৱা কাপোৰবিলাক বিশেষকৈ চাদৰখন যিমান জোখ মাখ কৰি বলেও কেতিয়াবা অকস্মাত পুতল কমি যায়, মানে ঠেক হয়, নতুবা চুটি হয়। সেই সমস্যাটো মোৰো হৈছিল। ইতিমধ্যে মই প্ৰায়খিনি কাম কৰিলোৱেই। ভিডিঅ' দিম বুলি ভবা নাছিলোঁ যে, তথাপিতো ভাবিলোঁ মোৰ দৰে হয়তো আপোনালোকৰো এই সমস্যাটো হৈছে। সেয়ে এই ভিডিঅ'টো বনালোঁ। আহকচোন চাওঁ মই কি কৰোঁ। তাঁতশালত এখন মেখেলা বৈছিলোঁ, কিন্তু চাদৰ জোখতহে ৰ'লগৈ। মেখেলা কৰিলে অলপ কাপোৰ বাচি যাব, কিন্তু একো কামত নাহিব। সেয়ে চাদৰে বনাম বুলি ভাবিলোঁ। অলপ বাচি যোৱা পতি আছিলে আৰু এনেকুৱা লেচ লাগিব। এইবিলাক আজিকালি সকলো দোকানত অনলাইনত উপলব্ধ। প্ৰথমে এনেকৈ ফুল এপাহ এপাহকৈ কাটি ল'ব লাগিব। তাৰপাছত এনেকৈ দুটা পাহি থকা ফালটো পতিটোৰ ফালে দিছোঁ। এপাহি যোনফালে আছে সেইটো পতি এই চাদৰখনৰ ফালে দিছোঁ। হৈছে মই আগতেই চিলালোঁ। এই পতিটো চিলাওঁতেও মই এনেদৰে সমানে জোখ মাখ কৰি লৈছিলোঁ, সমান দূৰত্বত। আৰু আপোনালোকে এই চাদৰ ফালেও এনেদৰে মই যেনেকৈ কৰিছোঁ এনেকৈ সমান দূৰত্বত আপোনালোকে জুখি দাগ দি ল'ব পেঞ্চিলেৰে। মই যেনেদৰে কৰিছোঁ আপোনালোকেও তেনেদৰে এনেকৈ দাগ দি ল'ব। চাদৰৰ আঁচলটোত উকা যেন লগাত মই তাতো এনেদৰে ফুল এপাহি এপাহি এনেকৈ দুভাগ কৰি কাটি লগাম। তাৰপাছত আপোনালোকে ফুলসমূহ এনেকৈ পিন লগাই ল'ব। পিন লগাই ল'লে ভাল হ'ব। এনেদৰে পিন লগাই ল'ব। ভিডিঅ'টো কেনেকুৱা হৈছে নাজানো। সেইটো কৰি থাকিলে ভিডিঅ' কৰিবলৈ অসুবিধা, সেয়ে ল'ৰাটোৱে ভিডিঅ'টো কৰি দিছিলে। যিহেতু নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, সেয়েহে মই ইমান বিশেষ নাজানো। সকলোৰে এনেকুৱা পিন হয়তো নাথাকিবও পাৰে। যিসকলৰ নাথাকে এনেদৰে আপোনালোকে বেজীৰেও এনেদৰে কৰি ল'ব পাৰে। সমূহ ৰখাই ল'ব পাৰিব আপোনালোকে এনেকৈ বেজীৰ সহায়ত এনেদৰে গাঁঠি মাৰিও ল'ব পাৰিব আপোনালোকে। তাৰপাছত এনেদৰে কৰি পিন মাৰি হোৱাৰ পাছত আপোনালোকে এনেকৈ মেচিনত চিলাই দি দিম। মই মেচিনত চিলোৱাটো আপোনালোকক নেদেখালোঁ আৰু। এনেদৰে আপোনালোকে মেচিনত চিলাই ল'ব। তাৰপাছত এইখন চাদৰ এনেদৰে। মোৰ এই ভিডিঅ'টো চাই আপোনালোক যদি অলপ হ'লেও উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। লগতে লাইক কৰি দিব। মই নতুনকৈ ভিডিঅ' বনাইছোঁ, যদি কিবা ভুল হ'লেও বা ভাল লাগিলেও আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব। মোৰ ভিডিঅ'সমূহৰ লগত জড়িত হৈ থাকিবলৈ আপোনালোকে মোৰ চেনেলটো চাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে সকলোলৈকে ধন্যবাদ।